89 বছৰ পুৰণি আইন বাতিলৰ পিছত কেনেকৈ বিবাহ পঞ্জীয়ন কৰিব মুছলমানসকলে। মুছলমান সমাজত বিবাহ আৰু বিবাহ বিচ্ছেদৰ কাৰণে আহিব নতুন আইন। চলিত বিধানসভাৰ অধিৱেশনতে গৃহীত হ'ব অসম বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন আইন। এই প্ৰত্যাহাৰ বিধায়ক গৃহীত কৰি বাতিল কৰা হ'ব 1935 চনৰ অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন। নতুন আইনখনে সম্পূৰ্ণ কৰ্তন কৰিব কাজীৰ ক্ষমতা। কি আছিল 1935 চনৰ আইনখনত? 1935 চনত ছাদুল্লাহ চৰকাৰে শ্বিলঙৰ অসম বিধানসভাত গৃহীত কৰিছিল অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ আইন। এই আইনৰ যোগেদি কাজীসকলক মুছলমানসকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নৰ ক্ষমতা প্ৰদান কৰা হৈছিল। কাজী পঞ্জীয়নৰ তথ্য জিলাৰ প্ৰশাসনক সময়ে সময়ে প্ৰদান কৰাৰ নিয়ম আছিল। 1935 চনৰ আইনখনত যুৱক যুৱতীৰ বিবাহৰ বয়স নিৰ্ধাৰিত কৰা হোৱা নাছিল। আইনখনৰ 8 নম্বৰ দফাত যুৱতীৰ যৌৱন প্ৰাপ্তি কালতে বিবাহ বয়স হিচাপে ধাৰ্য কৰা হৈছিল। আনহাতে একাধিকবাৰ বিবাহ কৰা পুৰুষেও এই আইনৰ যোগেদি বিবাহ পঞ্জীয়ন কৰিব পাৰিছিল। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 2010 চনত আইনখনৰ সংশোধনী ঘটাই বিবাহ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছিল। 2024 চনলৈ অসমত 94 জন কাজীয়ে দায়িত্ব পালন কৰি আছিল। নতুন আইনৰ যোগেদি দায়িত্বৰ পৰা অব্যাহত দিয়াৰ পিছত তেওঁলোকক পুনৰ সংস্থাপনৰ কাৰণে 2 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব। স্বাধীনতাৰ পূৰ্বৰ আইনখনত বিবাহৰ ক্ষেত্ৰত ইছলাম ধৰ্মত প্ৰচলিত নিয়মসমূহৰ প্ৰতিফলন ঘটিছিল। কি আছে নতুন আইনত? পুৰণি আইনখনৰ ঠাইত গৃহীত হ'ব অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধায়ক। বিধায়কখন আইনলৈ ৰূপান্তৰ হোৱাৰ পিছত প্ৰতিখন বিবাহ আৰু বিচ্ছেদ বাধ্যতামূলকভাৱে জিলা প্ৰশাসনৰ পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিব লাগিব। নতুন আইনত পুৰুষ বিবাহৰ বয়স 21 বছৰ আৰু মহিলাৰ 18 বছৰ নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে বাল্য বিবাহ প্ৰতিৰোধ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰীয়ভাৱে 2007 চনত বাল্য বিবাহ প্ৰতিৰোধ আইন গৃহীত কৰা হৈছিল। এই আইনখনে 1935 চনৰ আইনখনক অধিক্ৰমণ কৰে। POCSO সাধাৰণতে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ। এই আইনতো নিৰ্ধাৰিত বয়সৰ তলত বিবাহ পাশত আবদ্ধ হ'লে গুৰুতৰ শাস্তি বিহাৰ বিধান আছে।